এইখিনি মই বনালোঁ আৰু আপোনালোকে চাগে ভাবি আছে এইখিনি মই কি দেখাই আছোঁ। এইখিনি হৈছে পিঠাগুড়িৰে বনোৱা চেৱৈ আৰু এইখিনি মই কেনেকৈ বনালোঁ আৰু এইখিনিৰে মই কি বনাম সেইখিনি দেখুৱাম। এই মেচিনটোৰে মই বনাইছোঁ। কাটাৰকেইটা মেচিনৰ ভিতৰত সোমাই আৰু এই চাউলৰ গুড়া ডো এটা বনাই লৈছিলোঁ গৰম পানীৰে। এইখিনি ভৰাই পেলাই মই এতিয়া চেৱৈখিনি বনাম। আসসালামু আলাইকুম ফ্ৰেণ্ডছ। আজি মই এটা ইউনিক চেৱৈ ৰেচিপি লৈ আহিছোঁ। আপোনালোকক দেখুৱাম মই এই চেৱৈটো কেনেকৈ বনালোঁ। আহকচোন দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট টাইম ভাবিছিলোঁ কিবা হ'ব, হয়নে নহয়। পাছত দেখিলোঁ যে নাই, ধুনীয়াকৈ কেইটামান নুডলছৰ নিচিনা হৈ গৈছে। আৰু আপোনালোকে যদি ময়দাৰে বনায় তেতিয়াহ'লে নুডলছ হিচাপে খাব পাৰে। মই পিঠাগুড়িৰে বনাইছোঁ। এইকেইটা নুডলছ ভাল নালাগিব, চেৱৈ বনালেহে ভাল লাগিব। আৰু ইমান ধুনীয়া হৈছে। চেৱৈখিনি বহুত মোটা হ'ল। এতিয়া ইয়াৰে আৰু মিহি কেইটামান কাটাৰো আছে, সেইকেইটাৰে অলপ ভাবিছোঁ বনাই লওঁ। আৰু নিমকি বনোৱা, ভুজিয়া বনোৱা সেইকেইটা কাটাৰো আছে। আপোনালোকৰ তাত যদি এনেকুৱা মেচিন থাকে আপোনালোকেও এনেকৈ বনাবচোন। আৰু এতিয়া মই এই চাউলৰ গুড়াৰ ডোটো ইয়াতে ভৰাই মিহিকৈ বনাই ল'ম। আমাৰ মাহঁতক সৰুৰ পৰাই দেখিছোঁ হাতেৰে বনায়, এনেকৈ হাতেৰে চেৱৈ টাইপ বনাই খায়। কিন্তু আজিকালি বহুত মেচিন ওলাইছে, মেচিনতো মানুহে বনাই খাব পাৰে। সাধাৰণতে আমি চেৱৈ বাহিৰৰ পৰা যিবিলাক কিনো সেয়া ময়দাৰ থাকে। এনেকৈ যদি আমি পিঠাগুড়িৰে ঘৰতে এনেকৈ চেৱৈ বনাই খাওঁ, আমাৰ হেল্থৰ কাৰণে বহুত বেছি ভাল হয়, হয়নে? চেষ্টা কৰিলে আমি বহুত কিবা কৰিব পাৰি, চেষ্টাৰ কোনো অসাধ্য নাই কয় নহয়। এতিয়া মই মিহিকেইটা বনাব ল'লোঁ। দুই ধৰণে বনালোঁ আৰু বনাই চাওঁচোন কেনেকুৱা হয়। চাওক, চেৱৈ মেচিনত যেনেকৈ পেৰে তেনেকুৱা হৈছে। আৰু আজি মই এইটো ফাৰ্ষ্ট টাইম বনালোঁ। পিঠাগুড়ি অলপ মঠি থৈছিলোঁ, ভাবিছিলোঁ কিবা এটা বনাম। তাৰপিছত ভাবিলোঁ এই মেচিনটোতো এনেই আছে, চাওঁচোন ইয়াতে দি হয় নেকি কিবা। দেখিলোঁতো বৰ ধুনীয়াকৈ হৈ গৈছে। আৰু এইখিনি শুকায়ো থ'ব পাৰি। মই কিন্তু আজি শুকাই নথওঁ, মই এইখিনি বইল কৰিম ৰাইচ কুকাৰত। এয়া মই ৰাইচ কুকাৰৰ ওপৰৰ প্লেটটোত দি দিলোঁ। এইখিনি মই বইল কৰা হ'লে এইখিনি ওলাই ল'ম। ওলাই দীঘল দীঘল আছে যিহেতু কাটি কাটি ল'ম, তেতিয়া ভাল হ'ব। নহ'লে বেছি দীঘল দীঘল হ'লে চেৱৈটো আৰু এইটোতো আৰু ময়দাৰ নহয় যে ভাজিব লাগিব বা ভাঙি যাব। এইটো ভাজাৰো কোনো কথা নাই, তেলো নালাগে, ইয়াতে ঘিউ নালাগে, একো নালাগে। চাওক কি ধুনীয়া সৰু সৰু টুকুৰা টুকুৰা, অকণমান কটাৰীখন দি ওপৰত দিলেই হৈ যায়, যিহেতু এইটো বইল কৰা হৈছে। বহুত বেছি কাটিব নালাগে। এতিয়া মই 1 লিটাৰ গাখীৰ লৈ ল'লোঁ আৰু ইফালে চাহ বহাই দিছোঁ। ইয়াতে মই 2টা তেজপাত, ইলাইচি দি দিলোঁ আৰু গাখীৰখিনি ভালকৈ উতলিব লাগিব। উতলা হ'লে মই এই চেৱৈখিনি দি দিম। চেৱৈখিনি দি ভালকৈ, চেৱৈখিনিও গাখীৰতে ভালকৈ বেছিকৈ পকাই ল'ব লাগিব। যিহেতু বইল কৰা হৈছে, ইয়াতে পানী নিদিওঁ, অনলি গাখীৰতেই বনাম। আৰু চাওক, বহুত সময় গাখীৰত বইল কৰিলে কি ধুনীয়া হৈ গ'ল। ইয়াতে মই অলপ বাটাৰো দি দিলোঁ, যিহেতু স্মেলটো ভাল আহিব। ইয়াতেতো মই ঘি বা ৰিফাইন একো দি ভাজি লোৱা নাই, জাষ্ট বাটাৰ অলপ দি লৈছোঁ। আৰু ইয়াতে মই অকণমান কাষ্টাৰ্ড পাউডাৰ দিম, কাৰণ দেখিবলৈ অকণমান কালাৰটো ভাল হ'ব। আৰু কাষ্টাৰ্ড পাউডাৰত মই অকণমান ঠাণ্ডা গাখীৰ দি ভালকৈ ফেটি ল'ম। আপোনালোকেতো জানেই কাষ্টাৰ্ড পাউডাৰত গৰম গাখীৰ দিব নালাগে, এইটো গোটা মাৰি যায়, গোটা গোটা হৈ যাব। আৰু এই কাষ্টাৰ্ড পাউডাৰখিনি দি দিলোঁ ইয়াতে। এতিয়া মই মিক্স কৰি দিম। চাওক, কালাৰটো একদম লাইট য়েল্ল' কালাৰ হ'ল। ইয়াতে কিন্তু মই এটা বস্তু দিয়া নাই, আপোনালোকে মন কৰিছেনে নাই? মই কিন্তু নিমখ দিয়া নাই, কাৰণ নিমখৰ প্ৰয়োজন নাই। মই যেতিয়া চেৱৈখিনি বনাইছিলোঁ, চাউলৰ গুড়াটো যেতিয়া গৰম পানীত মঠি লৈছিলোঁ, তেতিয়াই মই নিমখ দি দিছিলোঁ। আৰু এতিয়া যদি মই নিমখ দিওঁ বেছি নিমখীয়া হৈ যাব, সেইকাৰণে নিমখটো নিদিওঁ। অলপ আলমণ্ড, কাজু আৰু কিচমিচ লৈ ল'লোঁ। আপোনালোকে ইয়াতে নাৰিকল দিলেও দিব পাৰে। মোৰ তাত নাৰিকল আজি নাছিল, মই দিয়া নাই। কাজু দি দিলোঁ আৰু কিচমিচখিনি মই পিছতহে দিম, যিহেতু কিচমিচ আঙুৰেৰে বনাই, আঙুৰ টেঙাও থাকে কেতিয়াবা। আগতে দি দিলে গাখীৰটো ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে মই সদায় কিচমিচ হৈ যোৱাৰ পিছত লাষ্টতহে দিওঁ। গাখীৰৰ বস্তুত কিচমিচ কেতিয়াও আগত দিব নালাগে। আৰু এইখিনি মই এক্সট্ৰাকৈ অলপ উঠাই থ'লোঁ, কাৰণ এইখিনি চেনি নিদিয়া, মই চেনি নাখাওঁ। আৰু ইয়াতে দুটামান কিচমিচ এক্সট্ৰাকৈ দি দিলোঁ। আৰু এইখিনিত মই এতিয়া চেনি দি দিম।
হৈ গ'ল মোৰ চেৱৈ ধুনীয়া কালাৰ এটা হৈছে ষ্টপ কৰি দিওঁ ৰেডি এতিয়া মই ইয়াতে দিম কিচমিচখিনি বস হৈ গ'ল এতিয়া অলপ সময় ঢাকি থওঁ এতিয়া টিফিন বাটিত বাঢ়ি দিম বাঢ়ি অলপ ফ্ৰিজত ঠাণ্ডা কৰিব থৈ দিম ঠাণ্ডা খালে ভাল লাগে ঠাণ্ডা কৰি এনেকুৱা চেৱৈ খালে বহুত ভাল লাগে আৰু আলমণ্ডখিনি মিহি মিহিকৈ কুটি ইয়াৰ ওপৰত গাৰ্নিছ কৰি দিম আৰু কিচমিচো দি দিম এনেকুৱা চিম্পল ইউনিক ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু আজি মোৰ এই ইউনিক ৰেচিপিটো কেনেকুৱা লাগিছে জনাব কমেণ্টত যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু মই সদায় কিন্তু কিছুমান চিম্পলকৈ ঘৰুৱা বস্তু দিহে ৰেচিপি বনাওঁ মই কিছুমান ইউটিউবত ভিডিঅ' চাওঁ মানে বহুত বেলেগ বেলেগ কিছুমান বস্তু দি বনায় মোৰ মানে সিমান বাহিৰা বস্তু দি বনাবলৈ ইচ্ছা নাযায় কাৰণ ঘৰততো সদায় মানুহৰ বাহিৰা বস্তু নাথাকে ঘৰুৱা যিখিনি বস্তু থাকে নিজৰ হাতত সেইখিনিৰে চিম্পল এটা ৰেচিপি বনালে ভাল লাগে আজি ভিডিঅ'টো ইয়াতে এৰিলোঁ থেংক ইউ এভৰিৱান